গাইজ হাম কংকনা যদি আপোনালোকে ফাৰ্ষ্ট টাইম মোৰ ব্লগ চাই আছে দেন ৱেলকাম টু কংকনাছ লিটিল ৱৰ্ল্ড আৰু আপোনালোক যদি মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় দেন ৱেলকাম টু আনাডাৰ ব্লগ আজি মাৰ লগত ক'ৰবালৈ যাই আছোঁ আপোনালোককো দেখাই থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ধুলো এতিয়া গৈ আছোঁ আমাৰ বাৰীত দাহ কটাইখন দেখিছে ভয় খাব নালাগে এতিয়া গৈ আছোঁ কলপাত কাটিব দুখন লৈ ল'লোঁ এতিয়া এই কাৰণে হৈ যাব আৰু দুখনেদি ব্লগটো চাই থাকিব যিহেতু ঘৰতে ইমান ধুনীয়াকৈ ফুল ফুলি আছে মায়ে লগোৱা ফুলনিখনতে সেয়েহে কেইটামান জবা ফুল ছিঙি ল'লোঁ বেছি ছিঙা নাই গছডাল লঠঙা কৰি দিব বেয়া লাগে ন গতিকে কেইটামান জবা ফুল আৰু নাৰ্জী ফুলো লগাইছে মায়ে সেই নাৰ্জী ফুলো কেইটামান লৈ ল'লোঁ আমাৰ ঘৰৰ পৰা যিহেতু অলপমান দূৰত হয় সেয়েহে অটত বহি ল'লোঁ মা আৰু মই আৰু এতিয়া নিশ্চয় গম পাইছে ক'লৈ আহিছোঁ হয় মন্দিৰলৈ আহিছোঁ শ্ৰী শ্ৰী মহামুনি থান আহি ফালে ইমান ধুনীয়া লাগিলে পৰিৱেশটো তাৰপিছত মাক ক'লোঁ ভৰি নোধোৱা নেকি জোকাই আছোঁ মই ভৰি হাত নোধোৱা তুমি হা ভৰি নোধোৱাকৈ পূজা দিবা তাৰপিছত মায়ে আমি নিয়া প্ৰসাদবোৰ দেউজনক ওলাই দি আছিলে বৰদেউতা কি খবৰ ভাল না খবৰ এই পুখুৰীটো দেখিছেনে খুবেই মহত্ব থকা পুখুৰী ইয়াতে এটা মস্ত ডাঙৰ কাছ আছে মই আগতে দেখিছিলোঁ কিন্তু আনফৰ্চুনেটলি মইতো তেতিয়া ব্লগিং কৰা নাছিলোঁ চ' কেপচাৰ কৰা নহ'লে নেক্সট কেতিয়াবা দেখা পালে আপোনালোককো দেখাম বাৰু তাৰপিছত মা আৰু মই মন্দিৰৰ ভিতৰতে সোমাই গ'লোঁ পূজা দিব ধুনীয়াকৈ পূজা চূজা দিলোঁ এয়া প্ৰসাদ খালোঁ মা আৰু মই কি খাই আছা তেতেলি 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 টেঙা তেতেলী খাই আপোনালোকে ভাল পায়নে মোৰ পিছে ভালেই লাগে তাৰপিছত আহি থাকোঁতে মায়ে জবা ফুল এডাল দেখিলে এয়া গৃহস্থৰ কাৰণে ৰৈ আছে গৃহস্থ আহি ফুলডাল দিব আৰু সেয়েহে ৰৈ আছোঁ আৰু আহি গ'ল বাইদেউ ডাল দিব এয়া বাইদেউ ডাল দিব আহি গ'ল মাক ডাল লাগে জবাৰ ক'ত জবাৰ ডাল এইয়া ধাননি পথাৰ ইমান ধুনীয়া এতিয়া ধানবোৰ লাহে লাহে কাটিব আৰু গতিকে এনজয় কৰকচোন ভিউটো আপোনালোকেও পাঁচনৈ নদী ন পাঁচনৈৰ
তাৰ পিছত গাইজ আৰু কি হ'ব, এয়া কুকুৰ নিজা ফুল দেখিলে মায়ে একদম গা 7খন 8খন বজাৰৰ পৰা কিনিও আনে আৰু খুজিও আনে মানুহৰ ঘৰৰ পৰা। এহে সোমাই গ'ল ফুল খুজিবলৈ। তাৰপিছত এটা খুব ধুনীয়া বস্তু দেখিলোঁ, মই ফাৰ্ষ্ট টাইম দেখিলোঁ। আপোনালোকে দেখিছেনে নাই চাওকচোন, চাই ক'ব। অ' বা সেইটো ফুল হয় ন? এ কি ফুল খুজি আছা এতিয়া তুমি? এইয়া ভণ্টিয়ে এতিয়া পুলি ছিঙি আছে। ধুনীয়া ফুল লগাইছে আৰু ভণ্টিহঁতে। লাগিছে ন ভণ্টি? হৈ যাব? মাটিত লগাই দিলে হৈ যাব। পুৰা বল লগাইছে আৰু ন ভণ্টি? আৰু পুলি লাগে? দিয়া ভণ্টি, থেংক ইউ। তাৰপিছত খুৰীহঁতৰ ঘৰত গ'লোঁ। খুৰীয়ে কৈ আছে মোৰ ভ্লগ হেনো কালি চাইছে, সেয়েহে খুৰীৰ লগত হাঁহি ফূৰ্তি কৰি আছিলোঁ। খুব ধেমালি কৰোঁ খুৰীৰ লগত একদম। কণিকা খুৰী, আজি চোতাল মুচিছা নেকি? এই আৰু কিবা ল'ব লগা হ'ল, পোৱাল বেঙেনা লয় এবাৰ। কি মজা পৰিৱেশ, কি মজা মজা মজা। ব্লগটো যদি ইমানলৈ চাই আছে, থেংক ইউ ছ' মাছ। তাৰপিছত আমি চাহ কাটা বিস্কুট বুলি কয় ন? কণিকা খুৰীয়ে কুকিজ কয়। আগৰ দিনত কি বুলি কৈছিলে এইটো? মোক বিয়া দিয়ে বোলে গাইছ। আৰু কণিকা খুৰী ক'ত দেখাই নাই দেখোন তোমাক। এয়া দেই, মই এনেই জোকাই থাকোঁ আৰু খুৰীক। এয়া বহুত মৰমৰ। এয়া খুৰা পিছফালে আজি নাহে বোলে। আহিব নেকি? নাহে আজি। আজি নাহে, পিছত আহিব। গতিকে ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ন? যদি ভাল পায় কি কৰিব? লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, হয়নে?